গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আশা কৰি সকলে ভাল আছা। তো বন্ধুসকল, আজি মই আপোনালোকৰ ওচৰত মই আসাম পুলিচ জেল ৱাৰ্ডাৰৰ ৰানিঙত কিমান মিনিটত কিমান মাৰ্ক পাবা মেল আৰু ফিমেল। তো বন্ধুসকল, মেল আৰু ফিমেল মানে কিমান মিনিটত কিমান মাৰ্ক পাবা আজি এই ভিডিঅ'টোত মই আলোচনা কৰিম। তো বন্ধুসকল, প্লিজ মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো আৰম্ভৰ পৰা শেষ লৈ চাবা। তো বন্ধুসকল, ইয়াত মই অল ডিটেইলছ কম ৰানৰ বিষয়ে। ইয়াত কাৰণ মেল আৰু ফিমেল মানে কিমান মাৰ্ক আছে ৰানিঙত, এইটো মই একেবাৰে পেজটো মই ডাউনলোড কৰিছোঁ। এই পেজটোত অনুযায়ী মই কৈ দিম আপোনালোকক। তো বন্ধুসকল, এতিয়ালৈকে যিসকল ফ্ৰেণ্ডে মোৰ ভিডিঅ' চাব পৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু পাশে থকা বেলটো বজাই দিয়ক, যাতে মই নতুনকৈ ভিডিঅ' আপলোড কৰাৰ লগে লগে মোৰ ভিডিঅ'টো প্ৰথমতে চাব পাৰিবা। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো হ'ল আসাম পুলিচ জেল ৱাৰ্ডাৰৰ ৰানিঙৰ বিষয়। তো বন্ধুসকল, ইয়াত কিমান মাৰ্ক পাবা তো মই আলোচনা কৰোঁ। তো বন্ধুসকল, বলক। সো বন্ধুসকল, মানে ৰানিঙৰ ষ্টাৰ্ট ৰেচ ইয়াত দিয়া আছে। তো বন্ধুসকল, মেলৰ 1600 মিটাৰ আৰু ফিমেলৰ 1200 মিটাৰ। তো বন্ধুসকল, ইয়াত মই অল ডিটেইলছ কম আপোনালোকক। মেলৰ হৈছে 1600 মিটাৰ আৰু ফিমেলৰ হৈছে 1200 মিটাৰ ৰানছ ৰেচ। তো বন্ধুসকল, ইয়াত ষ্টাৰ্টেড আছে 1 নম্বৰত মানে 6 মিনিট 30 ছেকেণ্ডত পৰা 6 মিনিট 11 ছেকেণ্ডলৈ যদি আপোনালোকে যোৱা তেনেহ'লে 8 মাৰ্ক পাবা ইয়াত। তো বন্ধুসকল, মনত ৰাখিব, ইয়াত 8 মাৰ্ক পাবা। 1 নম্বৰ গ'ল। তাৰপিছত 2 নম্বৰ বন্ধুসকল, এইটো মেলৰ, এইটো মেলৰটো কৈছোঁ, এইটো মানে মেলসকলে ইয়াত কিমান মাৰ্ক পাব মেলৰ বিষয়ে কৈছোঁ। তো বন্ধুসকল, 1 নম্বৰ গ'ল। তাৰপিছত 2 নম্বৰ 6 মিনিট 10 ছেকেণ্ডৰ পৰা 6 মিনিট 1 ছেকেণ্ডলৈ যদি যোৱা তেনেহ'লে 8.50 মানে 8.5 পাবা। ইয়াত 8.5 পাবা। তাৰপিছত 3 নম্বৰ গ'ল বন্ধুসকল, 6 মানে কাৰেক্ট 6 মিনিটৰ পৰা যদি মানে 6 মিনিট 51 ছেকেণ্ডত যোৱা তেনেহ'লে 9 মাৰ্ক পাবা। তাৰপিছত 4 নম্বৰ হ'ল 5 মিনিট 50 ছেকেণ্ডৰ পৰা 5 মিনিট 51 ছেকেণ্ডলৈ যদি 41 ছেকেণ্ডলৈ যদি যোৱা তেনেহ'লে ইয়াত 9.50 মানে 9.5 পাবা। তাৰপিছত 5 নম্বৰ হ'ল মানে 5 মিনিট 40 ছেকেণ্ডৰ পৰা 5 মিনিট 31 ছেকেণ্ডলৈ যোৱা তেনেহ'লে 10 নম্বৰ লাভ কৰিবা। তাৰপিছত 6 নম্বৰ হ'ল 5 মিনিট 30 ছেকেণ্ডৰ পৰা 5 মিনিট 21 ছেকেণ্ডৰ পৰা হৈছে 10.5 মানে 10.50 লাভ কৰিবা মাৰ্ক। তাৰপিছত 7 নম্বৰ হ'ল 5 মিনিট 20 ছেকেণ্ডৰ পৰা 5 মিনিট 16 ছেকেণ্ডত যদি আপোনালোকে যাব পাৰা তেনেহ'লে 11 নম্বৰ লাভ কৰিবা। তাৰপিছত 8 নম্বৰ হ'ল 5 মিনিট 15 ছেকেণ্ডৰ পৰা 5 মিনিট 11 ছেকেণ্ডৰ ভিতৰত যদি আপোনালোকে যাব পাৰা তেনেহ'লে 12 নম্বৰ লাভ কৰিবা। তাৰপিছত 9 নম্বৰ হ'ল 5 মিনিট 10 ছেকেণ্ডৰ পৰা 5 মিনিট 6 ছেকেণ্ডত যদি আপোনালোকে যাব পাৰা তেনেহ'লে 13 নম্বৰ লাভ কৰিবা। তাৰপিছত 10 নম্বৰটো হ'ল 5 মিনিট 5 ছেকেণ্ডৰ পৰা 5 মিনিট 1 ছেকেণ্ডলৈ যদি ইয়াৰ ভিতৰত যাব পাৰা তেনেহ'লে 14 নম্বৰ লাভ কৰিবা। তো বন্ধুসকল, এইটো প্ৰায় সকলোৱে যাব পাৰে, অলপ চেষ্টা কৰিলে যাব পাৰিবা। তাৰপিছত 11 নম্বৰটো হ'ল বন্ধুসকল, 11 নম্বৰটো হ'ল মানে 5 মিনিটত যদি আপোনালোকে কাৰেক্ট 5 মিনিটত যদি আপোনালোকে কেপচাৰ কৰা মানে 5 মিনিট অৰ লেছ, ইয়াত যদি 5 মিনিটৰ ভিতৰত যাব পাৰা তেনেহ'লে ইয়াত 15 নম্বৰ মাৰ্ক কৰিবা। তো বন্ধুসকল, ইয়াত কোনো লং জাম্প নাই, অনলি ৰান। তাৰপিছত মেলসকলে কিমান নম্বৰ লাভ কৰিব ইয়াত। তো বন্ধুসকল, ইয়াত মেলসকলে কিমান নম্বৰ লাভ কৰিব, 6 মিনিট 30 ছেকেণ্ড, এইটো মেলৰ 1200 মিটাৰ হয়। 6 মিনিট 30 ছেকেণ্ডৰ পৰা 6 মিনিট 11 ছেকেণ্ডত যদি যাব পাৰে ফিমেল তেনেহ'লে 8 নম্বৰ লাভ কৰিব। তাৰপিছত 6 নম্বৰ
6 মিনিট 10 ছেকেণ্ডৰ পৰা 6 মিনিট 1 ছেকেণ্ডত যদি কোনোবাই যাব পাৰে তেনেহ'লে 8.5 লাভ কৰিব, মানে 8.50 মাৰ্ক লাভ কৰিব। তাৰপিছত কাৰেক্ট 6 মিনিটৰ পৰা 5 মিনিট 51 ছেকেণ্ডত যদি যাব পাৰে তেনেহ'লে 9 মাৰ্ক লাভ কৰিব। 5 মিনিট 50 ছেকেণ্ডৰ পৰা 5 মিনিট 41 ছেকেণ্ডৰ ভিতৰত যদি যাব পাৰে কোনো ফ্ৰেণ্ডে তেনেহ'লে 9.50 মাৰ্ক লাভ কৰিব, মানে 9.5 লাভ কৰিব। তাৰপিছত 5 মিনিট 40 ছেকেণ্ডৰ পৰা 5 মিনিট 31 ছেকেণ্ডৰ ভিতৰত যদি যাব পাৰে কোনো ফ্ৰেণ্ডে তেনেহ'লে 10 মাৰ্ক লাভ কৰিব। এইটো ফিমেলৰ কাৰণে হয় বন্ধুসকল, আৰু এইটো মেইলৰ, এইটো আগতে কৈ দিছোঁ। তাৰপিছত 5 মিনিট 20 ছেকেণ্ডৰ পৰা 5 মিনিট 16 ছেকেণ্ডত যদি যাব পাৰে কোনো ভণ্টিসকল তেনেহ'লে 11 নম্বৰ লাভ কৰিব। তাৰপিছত 5 মিনিট 15 ছেকেণ্ডৰ পৰা 5 মিনিট 11 ছেকেণ্ডৰ ভিতৰত যদি যাব পাৰে তেনেহ'লে 12 নম্বৰ লাভ কৰিব। এইটো প্ৰায় সকলোৱে পায়। তো বন্ধুসকল ইয়াত মানে খুবেই ইম্পৰ্টেণ্ট আছে, এইটো আপোনালোকে চাবা মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ। তাৰপিছত 14 নম্বৰটো হ'ল 10 নম্বৰটো হ'ল 5 মিনিট 5 ছেকেণ্ডৰ পৰা 5 মিনিট 1 মিনিটৰ ভিতৰত যদি যাব পাৰে তেনেহ'লে 14 নম্বৰ লাভ কৰিব। আৰু 5 মিনিট লেছ যদি কৰে তেনেহ'লে 5 মিনিটৰ ভিতৰত যদি যাব পাৰে তেনেহ'লে 15 নম্বৰ মাৰ্ক লাভ কৰিব। তো বন্ধুসকল